নমস্কাৰ আপোনালোকক পুনৰবাৰ মোৰ এটা নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো ওয়েলকাম বেক টু মাই আনাদাৰ ভিডিঅ' বন্ধুসকল আপোনালোকৰ কাৰণে আহিছে যদি আপোনালোকে পিএমএৱাই ঘৰৰ কাৰণে আবেদন কৰিছিলে মানে চৰকাৰী ঘৰৰ কাৰণে যদি আবেদন কৰিছিলে যদি আপোনালোকৰ আবেদন কৰোতে লিষ্টত নাম আহিছে তেতিয়াহলে আপোনালোকৰ নামৰ পৰা কাট খাই যাব পাৰে এই নিয়মগিটা যদি আপোনালোকে ফলো নকৰে যদি আপোনালোকে এই নিয়মগিটাৰ মাজত পৰি যায় তেতিয়াহলে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ কাৰণে নাপাব পাৰে যদি আপোনালোকৰ লিষ্টত নাম আছে তো বন্ধুসকল কিনো এই নিয়ম বা আপোনালোকে এলিজিবল কেনেকে হ'ব লাগিব তাৰ কাৰণে এখন নোটিফিকেশন আহিছে অসম চৰকাৰৰ ফালৰ পৰা তেন্তে জানিলো আহক যে আপোনালোকে কি কাম কৰিব লাগিব বা আপোনালোকৰ ইয়াত এলিজিবিলিটি হ'বলে হলে তো বন্ধুসকল আপোনালোকে চাব পাৰিছে স্ক্ৰিনত পিএমএৱাই হাউস নিউ এলিজিবিলিটি ক্ৰাইটেৰিয়া 2023 যত আপোনালোকৰ পিএমএৱাই ঘৰলৈ আহি গল ডাঙৰ আপডেট বহু মানুহৰ নাম কৰ্তন হ'ব পাৰে পিএমএৱাই আঁচনিৰ পৰা কিয়নো 2023 চনত সৰকাৰি প্ৰদানৰ বাবে ঘোষণা কৰিছে কেইটামান নতুন নিয়ম আহিছে আৰু এই নিয়মবোৰৰ মাজত যি সকল মানুহে নপৰিব সেই সকল মানুহৰ নামত যদি সৰকাৰি ঘৰ আহিছে তেন্তে বাতিল হ'ব পাৰে সৰকাৰি ঘৰ যদি আপোনালোকে এই নিয়মগিটা মাজত যদি আহিছে তেতিয়াহলে আপোনালোকৰ সৰকাৰি ঘৰটো মানে কাট খাই যাব পাৰে সোনকালে আৰম্ভ হ'ব পিএমএৱাই ঘৰৰ ভেৰিফিকেশন মানে এতিয়ালৈকে বৰ্তমান ভেৰিফিকেশন হোৱা নাই লিষ্টত নামটোহে আহিছে বৰ্তমান ভেৰিফিকেশন হ'বলৈ বাকি আছে আপোনালোকে জানি লওক তো সৰকাৰি পিএমএৱাই ঘৰ নোপোৱাৰ কেইটামান কাৰণ চাই লওক ফাৰ্স্ট নিয়মটো হৈছে আপোনালোকৰ প্ৰাক্তন আৰু বৰ্তমান সাংসদ বিধায়ক পঞ্চায়তী ৰাজ প্ৰতিষ্ঠান নগৰীয়া স্থানীয় নিকায় আৰু স্বচ্ছতা শাসিত পৰিষদ বৰ্তমান সদস্য থকা পৰিয়ালে কিন্তু সৰকাৰি ঘৰ নাপাব আৰু 2 নম্বৰতে আহিছে যিকোনো সৰকাৰি মন্ত্ৰালয় কৰ্মচাৰী আৰু বিষয়া হিচাপে সেৱা আগবঢ়োৱা কোনো সদস্যৰ পৰিয়াল আৰু 3 নম্বৰতে আহিছে চিকিৎসক অধিবক্তা আৰু অভিযন্তা আৰু একাউন্টেন্ট স্থাপিত আইনভুক্ত সৰকাৰি ঠিকাদাৰ থকা পৰিয়ালৰ সদস্যই কিন্তু নাপাব সৰকাৰি ঘৰ আৰু আপোনালোকৰ 4 নম্বৰতে আহিছে পূৰ্বৰ মূল্যায়ন বৰ্ষত আয়কৰ প্ৰদান কৰা যিকোনো ব্যক্তি থকা পৰিয়াল মানে আপোনালোকে যদি ইনকাম ট্যাক্সত আগতে পইচা দিছিলে তেতিয়াহলে আপোনালোকে কিন্তু সৰকাৰি ঘৰ নাপাব আৰু 5 নম্বৰতে আহিছে যি সকল কৃষক পৰিয়ালৰ 15 বিঘাতকৈ অধিক কৃষি ভূমি বা আৰু 1 বিঘা বা তাতোধিক অবাসিক ভূমি গ্ৰামাঞ্চলত থকা তেনে সীমাঞ্চলত আছে তেনে পৰিয়ালে কিন্তু নাপাব সৰকাৰি ঘৰ আপোনালোকৰ 6 নম্বৰতে আহিছে যদিহে আপোনালোকে মটৰ চালিত 4 চকীয়া বাহন থকা পৰিয়াল হয় তেতিয়াহলে আপোনালোকে সৰকাৰি ঘৰ নাপাব মানে যদি আপোনালোকৰ অটো আছে বা আপোনালোকৰ যদি গাড়ী আছে তেতিয়াহলে কিন্তু আপোনালোকে সৰকাৰি ঘৰ নাপাব মানে ট্ৰেক্টৰকে ধৰি বুলি আছে যদি আপোনালোকৰ ট্ৰেক্টৰ আছে তেতিয়াও নাপাব সৰকাৰি ঘৰ আৰু আপোনালোকৰ যি সকল পৰিয়াল সৰকাৰি পেনশনাৰ আছে মানে আপোনালোকে যদি পেনশন পায় তেতিয়াহলে যি সকল পৰিয়ালৰ এয়াৰ কন্ডিশনাৰ আছে মানে এসি আছে সেই সকল পৰিয়ালেও কিন্তু সৰকাৰি ঘৰ নাপাব আৰু যি সকল পৰিয়ালৰ কোনো সদস্যৰ আগতীয়াকৈ পিএমএৱাই আঁচনিত সুবিধা লাভ কৰিছে যদি আপোনালোকে আগতে পিএমএৱাই ঘৰ লাভ কৰিছিলে তেতিয়াহলে কিন্তু আপোনালোকে আহিবলগা যোনটো পিএমএৱাই ঘৰ হেতু ঘৰ নাপাব তো বন্ধুসকল আপোনালোকক জনাবলৈ পাই হুকিলো যে আপোনালোকে এইটো নোটিফিকেশন আহিছে অসম চৰকাৰৰ ফালৰ পৰা তো বন্ধুসকল আপোনালোকে এই ক্ৰাইটেৰিয়াত পৰে নে নপৰে বা আপোনালোকে আগতে পিএমএৱাই ঘৰ পাইছিলে নে নাই পোৱা এটা কমেন্ট কৰি জনাবলৈ নাপাহৰিব লগতে আপোনালোকৰ লিষ্টত নাম আহিছে নে নাই হোৱা হেতু কমেন্ট কৰি জনাব তো বন্ধুসকল লগ পাম পুনৰ এটা নতুন ভিডিঅ'তে আজিলৈ জয় হিন্দ জয় ভাৰত।